এটা চিকেনটো এইটো মাংস এইটো তো গাইছ মই আছোঁ এতিয়া যোৰহাটত আমি যোৰহাটত আহি ডেইলি দুখন দোকান থাকোঁ এইখনত মানে দোকানখন ভাঙিল ন এতিয়া দোকানত মানে দোকান বন্ধা নাই এনেকৈ দোকান বান্ধিম বুলি ভাবি আছে এতিয়ালৈকে কিন্তু বান্ধিব মানে ই অকলে সাহস কৰা নাই তে আমি ভাবিলোঁ আৰু আমি গোটেই মেলি দোকানখন বান্ধি দিলে ভাল হ'ব আমাৰো ভাল হ'ব ইয়াৰো ভাল হ'ব তো কি কয় পলক এতিয়া দোকান এটালৈকে যাওঁ তো গাইজ ফাইনেলি আহি পালোঁ দোকান এতিয়া কামত লাগিমগৈ বাকী কেইজন লাগিয়ে আছে ময়ে লগা নাই মই ভিডিঅ' বনাই আছোঁ তো গাইজ ময়ো অলপমান লাগি দিওঁ নহ'লে বেয়া কথা ন সকলোৱে কৰি আছে ময়ে অকল কৰা নাই কিবা ক'ব নেকি মিস্ত্ৰী কিবা ক'ব লাইনত পৰি গ'ল না দোকান ভাঙি গ'ল সেইকাৰণে এতিয়া নতুনকৈ বনাব লগা হ'ল আচ্ছা তাৰপিছত মানে আজি গুদাম বন্ধ আছে খানা কিহৰ চলি আছে খানা খানা কিহৰ চলি আছে খানা ব্ৰইলাৰ আলু কবি টমেটৰ এইটো নতুনকৈ বনাইছে এইটো নতুনকৈ বনাইছে বান্ধটো বাৰু ভাল দিছে নাই চাওক এইবোৰ বান্ধছে এইবোৰ বান্ধছে এইকেইটা নাৰিকল ৰচা হয় এইকেইটা বান্ধছে এখেতে বান্ধছে এইকেইটা টিউব দি বান্ধছে এইকেইটা বান্ধছে এইকেইটা আপুনি কিবা ক'ব এইকেইটা বহুত অসুবিধা জেওৰ বান্ধি আছে আমি এতিয়া বাঁহ কাটিবলৈ যাই আছোঁ খুৰাজনীৰ ঘৰত এতিয়া কেইটামান বাঁহ কাটি লৈ আহোঁ এজনে এতিয়া কামটো বাকী ৰৈছে এইটো কামটো কৰিব লাগিব এতিয়া বাঁহটো কাটি পেলাই টুকুৰা টুকুৰা কৰি পেলাই ঘৰটো দাঙি দিওঁ আমাৰ অসুবিধা হয় ড্ৰাইভাৰ মানুহ তামোল পাণো আছে ইয়াতে তামোল পাণ আছে চাহ আছে বিস্কুট আছে এইকেইটা মাংস বনাই আছে এইকেইটা গোটেই যোগাৰ আছে এইটো ভাত হৈ আছে ইয়াতে এইকেইটা এইটো মছলা বটি আছে মাংসটো একবাৰ দেখুৱাই চলি যাব এখন কাটছে চলি যাব ন কুকমেন হয় কুকমেন পিঁয়াজ আদা নহৰু এইটো হৈ আছে হ'ব আৰু মই বাজ আনিব যাব দিছে এতিয়া আমি যাওঁ বাঁহ কাটিবলৈ আহি পালোঁ এই যে এনেকৈ বাঁহ ওলাইছে এটা হলগে কি হল চিন্তা করো ভাই